Iloni 11A তলৰ ৰাশিবোৰৰ অনুপাত উলিওৱা। আজি 3 নম্বৰ 400 মিলিলিটাৰ আৰু 2.5 লিটাৰ অনুপাত উলিয়াব লাগিব। আমি কি কৰিব লাগিব? এককবোৰ একে কৰি ল'ব লাগিব। ইয়াত মিলিলিটাৰ, ইয়াত লিটাৰ আছে, লিটাৰটো আমি মিলিলিটাৰলৈ লৈ যাব লাগিব। আমি জানো 1 লিটাৰত 1000 মিলিলিটাৰ, 1 লিটাৰত কিমান মিলিলিটাৰ? 1000 মিলিলিটাৰ। এতেকে 2.5 লিটাৰত 1000 আৰু 2.5 লিটাৰটো আমি পূৰণ কৰি দিব লাগিব, তেতিয়া মিলিলিটাৰলৈ গুচি যাব। 1000 দি 2.5 পূৰণ কৰিলে কি হ'ব জানেনে? ইয়াৰ পাছত 3টা শূন্য আহি যাব। তাৰপিছত দশমিক আছিলে এটা আগত, এইফালে হিচাপ কৰিব লাগিব, তেতিয়া ইয়াত দিলোঁ, এইটো কাটি দিলোঁ, 2500 মিলিলিটাৰ হ'ব। এতিয়া 400 মিলিলিটাৰ আৰু 2500 মিলিলিটাৰ অনুপাত উলিয়াম। 400 মিলিলিটাৰ আৰু 2500 মিলিলিটাৰ অনুপাত। অনুপাত 2500, 400টো ওপৰত থাকিব, 2500টো তলত, হয়নে? 0 0 কাটি দিব। 4 আৰু 25 কটাকটি কৰিব নোৱাৰি, এতিয়া কি হ'ব? 4 অনুপাত 25, এইটো উত্তৰটো। ইয়াৰ পাছত 4 নম্বৰটো 120 পইচা আৰু 3 টকা। সমাধান। ইয়াতো চোৱা, ইয়াত টকা, ইয়াত পইচা, হয়নে? টকাটো পইচালৈ লৈ যাব লাগিব। 1 টকাত কিমান পইচা? 100 পইচা। এতেকে 3 টকাত 100/3 কিমান হ'ব? 300 পইচা, হয়নে? এতিয়া 120 পইচা আৰু 300 অনুপাত হ'ব 120 হ'ব 300, 120টোৰ ওপৰত কটাকটি কৰি দিলে, 0 0 কাটি দিলে। এতিয়া চোৱা, ইয়াত 1ৰ ঘৰত 0 আছে, ইয়াত 2 আছে, 2ৰে সমান যাব, হয়নে? 2 15 30 আৰু 2 6 গুণ 12, হয়নে? এই দুটাক আকৌ 3ৰে সমান যাব, 3 5 গুণ 15, 3 2 গুণ 6 আৰু কটাকটি নাযায়। কি থাকিলে? 2/5, মানে 5/2 অনুপাতত লিখি দিওঁ আমি 2 অনুপাত 5। এইটো 5 নম্বৰটো 650 গ্ৰাম আৰু
2 কিলোগ্ৰাম এইটো একে এককে একে কৰি ল'ব লাগিব গ্ৰামলৈ লৈ যাব লাগিব কিলোগ্ৰাম 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম এটাকে 2 কিলোগ্ৰাম সমান 1000.2 মানে 2000 গ্ৰাম 650 গ্ৰাম আৰু 2000 গ্ৰামৰ অনুপাত হ'ব 650 অনুপাত 2000 650টোৰ ওপৰত 2000 তলত 0 0 কাটি দিবা ইয়াত একৰ ঘৰত 0 আছে 5 আছে 5 সমান যাব 5 আৰু 20 কৰিম 5 4 গুণ 20 এই শূন্যটো ইয়াত বহাই দিম কাটি দিলোঁ 5 দি প্ৰথমে 6 সৰণ কৰিম 5 এবাৰ দিব 5 গুণ 5 5 গুণ 5 পালোঁ যে এইটো 6 পৰা বিয়োগ কৰি দিয়া থাকিব 1 1টো 5 আগত বহি গ'ল 15 হ'ল 5 3 5 টাইম 65 এতিয়া 13 আৰু 40 এইটো কথা পাতি নাযায় 13/40 ঠিক আছে